ৰিহাৰ্চল 3টা হ'ল আৰু কেইবাটাও বাদ্য আপুনি জানে বুলি গম পাইছোঁ, ক'ব নেকি? হয়, আৰু ঢোল, পেঁপা, গগনা, ভায়লিন, হাৰমনিয়াম এইখিনি মই শিকি আছোঁ ঘৰতে। চেষ্টা কৰি আছোঁ আৰু শিকিব পাৰোঁ যদি ভালকৈ। ঢোল অনা কিন্তু ৰাসৰ বতৰত এতিয়া ঢোল পেঁপাটো নোখোৱাব, সেইকাৰণে ঢোল পেঁপাটো আজি নবজাওঁ আৰু। এই যে ইমানখিনি তাৰমানে বাদ্যযন্ত্ৰৰ প্ৰতি ইমান যি হেঁপাহ আকৰ্ষণ আৰু তাক আগবঢ়াই নিয়া হৈছে, কেনেকৈ স্পৃহা জাগিল? মাজুলীত আচলতে স্পৃহা জগাটো স্বাভাৱিক। হয়, মোৰ মানে কি হয়, যিকোনো সময়তে সকলোকে লগ নাপাবও পাৰোঁ। ধৰক খোল বজোৱা মানুহজন বা বাঁহী বজোৱা মানুহজনক, সেইকাৰণে মোৰ মনতে ইচ্ছা যায় খুব, মই যদি চব কৰি পাৰিলোহেঁতেন তেতিয়া মই বিভিন্ন অনুষ্ঠানত যাব পাৰিলোহেঁতেন। সেইকাৰণে মই এপদকৈ মানে বাদ্যযন্ত্ৰ মই গোটাই লৈছোঁ ঘৰতে, আৰু গধূলি সময়ত সদায় মই প্ৰাৰ্থনা কৰা সময়ত মই সদায় বাদ্যযন্ত্ৰখিনি মই অভ্যাস কৰোঁ ঘৰতে। কি পঢ়ি থকা হৈছে? মই MA কৰিলোঁ, মই এতিয়া চাকৰি কৰি আছোঁ। পোষ্টেল ডিপাৰ্টমেণ্টত কৰি আছোঁ। তাৰপিছতো ইমান চৰ্চা? হয়, মোৰ মানে ইচ্ছা বহুত যায়। এদিন যদি মই কেনেবাকৈ কৰিব নোৱাৰোঁ, সেইদিনা মোৰ মনটো বহুত বেয়া লাগি থাকে। অফিচৰ ব্যস্ততাৰ মাজতো মই সদায় গধূলি দৈনিক প্ৰাৰ্থনা কৰা হিচাপত মই মোৰ বাদ্যযন্ত্ৰখিনি মই দৈনিক অনুশীলন কৰি আহিছোঁ। প্ৰশংসনীয়। ৰাসৰ বতৰত কি আহ্বান জনাব অসমবাসীক? অসমবাসীৰ লগতে মই বিদেশী সকলো বহুত আকৰ্ষিত হয় মাজুলীৰ প্ৰতি, তেওঁলোককো আমাৰ ৰাস উৎসৱ উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু প্ৰত্যেক মঞ্চই এতিয়া ৰাসৰ আখৰা চলি আছে। পূৰ্ণ উদ্যমে আজি মাজনিশালৈকে হয়তো হ'ব প্ৰত্যেকখন মঞ্চতে। আমি বহুত আশাবাদী, আমাৰ মাজুলীলৈ সকলো আহক, মাজুলীৰ এই পৰিৱেশ সকলোৱে দেখক। ঠিক আছে, ধন্যবাদ। আপোনাৰ নামটো? মোৰ নাম পূবালী দত্ত। পূবালী দত্ত নৱপ্ৰজন্মৰ আদৰ্শ বুলি ক'ব লাগিব, আৰু যি চেষ্টা তেওঁ চলাইছে সেয়া সফল হওক জীৱনত, সেয়াই কামনা কৰি